সেইদিনা যে ঘৰৰ পৰা পিঠাগুড়িখিনি দি পঠাইছিল তাৰে ভাবিছোঁ আজি মুঠীয়া পিঠা বনাওঁ। আগতেনো মায়ে এই পিঠাটো আমাক প্ৰায়ে বনাই খুৱাইছিলে। মুঠীয়া পিঠা সকলোৱে বেলেগ বেলেগ ধৰণে বনায়, কিন্তু আমি কেনেকৈ বনাওঁ সেইটোৱে আজি এই ভিডিঅ'টোত দেখুৱাম। প্ৰথমতে নাৰিকল আৰু চেনিখিনি এনেকৈ ভাজি ল'লোঁ। এতিয়া পিঠাগুড়িখিনিত অকণমান চেনি আৰু অকণমান নিমখ দি পানীৰ সৈতে আটা মঠা নিচিনা এনেকৈ মঠি ল'লোঁ। এনেকৈ মুঠি মুঠি কৰিয়ে মুঠীয়া পিঠা বনায়, কিন্তু আমি অকণমান গোল শ্বেপ দিম। প্ৰথমে ইয়াত আমি ভাজি থোৱা নাৰিকলখিনি আমি ভিতৰত সোমাই দিম আৰু এনেকৈ গোল গোল কৰি দিম। ভিতৰতনো এনেকৈ ষ্টাফিং কৰি দিলে পিঠাটো খাবলৈ বেছি টেষ্টি লাগে। এতিয়া আমি পানী অলপ উতলাই তাতে আমি পিঠাখিনি দি দিম আৰু অলপ দেৰি বইল হ'বলৈ দিম। পানীখিনি ঠাণ্ডা হৈ যোৱাৰ পিছতে পিঠাখিনি খাব পৰা হৈ যায়, কিন্তু আমি নেক্সট ৰাতিপুৱাহে আমি পিঠাখিনি উঠাইছোঁ পানীৰ পৰা। দেখিবলৈ যে ইমান ধুনীয়া লাগিছে ন, আৰু খাবলৈও যে সিমানেই ধুনীয়া হৈছিল। ৰাতিপুৱা আমি লাল চাহৰ লগত গোটেইকেইজনে বহুত ধুনীয়াকৈ পিঠাটো এনজয় কৰিলোঁ। আজিলৈ ইমানেই।